নমস্কাৰ আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। যেহেতু ঘৰৰ পৰা ওলাই গ'লেই আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে মাছ, সেইবাবে আমি ঘৰতে মাছ প্ৰস্তুত কৰি লাইছোঁ। আহকচোন আজি আমি ঘৰতে কিদৰে মাছ তৈয়াৰ কৰিম আপোনালোকক দেখুৱাম। এয়া আমি মাছ তৈয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে যিকোনো কাপোৰ ৰুমালৰ চাইজৰ কৰি ল'ব, মানে বৰ্গ আকৃতিৰ বনাই ল'ব। তাৰপিছত বনাই লোৱাৰ পাছত এনেকৈ ভাজ দিব এটা, মানে দুটা চুক মিলোৱাকৈ। তাৰপিছত ইয়াৰ পাছত আকৌ আৰু এটা এনেকুৱা ভাজ দিব। তাৰপিছত এইটো ৰাউণ্ড শ্বেপ কৰিবলৈ আমি এতিয়া কাটিম। আকাৰটো অলপ খেলি মেলি হ'লেও একো নাই। এইটো ৰাউণ্ড শ্বেপ হৈ গ'ল। তাৰপিছত এতিয়া আকৌ এনেকৈ কৰিব, ভাজি ল'ব, আৰু এটা ভাজিব। এইটো আমি ভাজ কৰি ল'লোঁ। আমি এতিয়া জোখ ল'ম। এই চুপটোৰ পৰা ইয়ালৈকে 3 চেণ্টিমিটাৰ, ৰুটিয়াই ইয়াৰ পৰা ইয়ালৈকে 3 চেণ্টিমিটাৰ। তাৰপিছত আকৌ ইয়াৰ পৰা 3 চেণ্টিমিটাৰ যোনটো হ'লকৈ জোখ লৈছিলোঁ, তাৰ পৰা আৰু অকণমান দূৰলৈকে 5 চেণ্টিমিটাৰ জোখ লৈ লৈছোঁ। তেতিয়ালৈকে এনেকৈ চিন এটা দি ল'ব। মই আগতীয়াকৈ দিলোঁ বাৰু। তাৰপিছত ইয়াৰ একদম কৰ্নাৰৰ পৰা 5.5 চেণ্টিমিটাৰলৈকে জোখ ল'ব। তাৰপিছত এতিয়া আমি যোনবিলাক চিন দি লৈছিলোঁ মিলাই ল'ম। এতিয়া ল'লোঁ, আৰু এটা থাকি গৈছিলে, ইয়াৰ পৰা ইয়ালৈকে আপোনালোকে 4 চেণ্টিমিটাৰ ল'ব। এতিয়া আমি জোখ লৈ পেলাই ভালদৰে কাটি ল'ম। এতিয়া আমি চিন দিয়া চাইডে চাইডে কাটি দিম। দেখিবলৈ কেনেকুৱা হৈছে, এইটো এনেকুৱা হ'ব প্ৰথমতে। এতিয়া আমি চিলাই ল'ব লাগিব। চিলাবলৈ লৈছোঁ, এই চাইডটো চিলাই ল'ম ফাৰ্ষ্ট।
চিলাই দিছোঁ এৰাই যাব নোৱাৰে। এখন মাছ আপোনালোকে ঘৰতে বনাই ল'ব পাৰিব। আমি আৰু মাছ বনাই থৈছোঁ এইবিলাক। এইখন বগা কালাৰৰ, পিংক কালাৰৰ, এইখন এইবিলাক আপোনালোকে এনেকুৱা মিঠাই কাপোৰ আনি পেলাই বনাব পাৰে মাছ, ধুনীয়া লাগে দেখিবলৈ। আমি বনালোঁ, আছে বহুত মাছ বনাই থোৱা আছে। মানুহে নি থাকে ঘৰত খাবলৈ। নৰসিংহ পাতেৰে কিবা এটা বনাম বুলি ভাবিছোঁ। আহকচোন নৰসিংহ পাত আমি আনোগৈ। এয়া নৰসিংহ পাত ছিঙি আছোঁ। এইজোপা আমাৰ বহুত ডাঙৰ হয় গছজোপা। নৰসিংহ পাত ছিঙিলোঁ, পূৰা ফ্ৰেছ ফ্ৰেছ নৰসিংহ পাত। নৰসিংহ দি কিবা এটা বনাম বুলি। আহকচোন কি বনাওঁ। এয়া বেচন লৈছোঁ, বেচন ইয়াত অকণ ধনিয়া পাউডাৰ দি দিছোঁ, অকণমান জিৰা পাউডাৰ দিছোঁ, ভাল লাগিব খাবলৈ। তাৰপৰা এটা ডিম দিছোঁ, এতিয়া নিমখ দিম, নিমখ দিছোঁ। এতিয়া এইটো সানি লওঁ হাতেৰে। বেছি পনীয়া কৰিব নালাগে, জোখত দি ল'ব আপোনালোকে নিমখ দিলে। ডিম আপোনালোকে দুটা তিনিটাও দি ল'ব পাৰে, মই কম কাৰণে এটা দিছোঁ। এয়া ৰিফাইন গৰম কৰি ল'লোঁ। ইয়াত নৰসিংহ পাতখিনি মানে এনেকৈ এপাত এপাতকৈ ইয়াত জুবিয়াই লৈছোঁ। এতিয়া ইয়াত তেল গৰম হৈছে, ইয়াত দি দিওঁ। কফি বনাওঁ মই, আপোনালোকক দেখাওঁ। এয়া কফি লৈছোঁ, কফিটো মিক্সিত দি লৈছোঁ। এয়া কফি মিক্সিত দি দিলোঁ। ইয়াত চেনি দি দিম, 3 চামুচ চেনি দি দিছোঁ। ইলাচি দুটা দি দিছোঁ। লং দি দিছোঁ, লং 3-4মান দি দিছোঁ। স্লাইড পানী দিম ইয়াত। পানী দি এইটো মিক্সি পিচি ল'ম। আজি আমাৰ ইয়াৰ কফি ৰেডি হৈ গ'ল। কফিটো অকণমান কম হ'ল, মানে আজি কফি নাপালে। আপোনালোকে এনেকৈ মিক্সিত দি পেলাই খাব। কফি গাখীৰটো দি ল'ব, তাৰপৰা কফিটো দি দিব। যেতিয়া আমাৰ কফি খাবলৈ ৰেডি। এয়া নৰসিংহ পকৰা আপোনালোকৰ ঘৰত বনাই খাব। চবৰে ঘৰতে নৰসিংহ আছে। আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।
ধন্যবাদ।